Hi viewers, welcome back to my channel. Today topic is very important. আজি মই আলোচনা কৰিব ওলাইছো এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ। গতিকে আশা কৰো আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাব। আজি আলোচনা কৰিম মানুহৰ মূৰৰ ওকণি আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থাৰ বিষয়ে। প্ৰথমতে আমি জানো আহক মানুহৰ মূৰৰ ওকণি বা লাইটস কিয় জন্ম হয়। মানুহৰ মূৰৰ ওকণিৰ জন্মৰ বহুতো কাৰণ থাকে। তাৰ ভিতৰতে প্ৰধান কাৰণ হ'ল মানুহৰ মূৰ আৰু চুলি অপৰিষ্কাৰ আৰু বিভিন্ন ৰোগ। যিসকল মানুহে তেওঁলোকৰ মূৰটো সদায় পৰিষ্কাৰ কৰি নাৰাখে বা নিয়মিত গা নুধুৱে, সেইসকল মানুহৰ মূৰত ওকণি প্ৰাদুৰ্ভাৱ বেছিকৈ হয়। ওকণি আক্ৰান্ত মানুহৰ বস্তু বা কাপোৰ ব্যৱহাৰ কৰিলে এজন সুস্থ মানুহৰ শৰীৰলৈ এই ওকণি বিয়পি যায়। ওকণি হ'ল এনে এবিধ পৰজীৱী প্ৰাণী। ই মানুহৰ মূৰৰ চুলি আৰু ছালৰ বিভিন্ন ক্ষতি সাধন কৰে। এটা ওকণিয়ে এমাহৰ ভিতৰত প্ৰায় 50ৰ পৰা 100টা কণী পাৰি বংশ বিস্তাৰ কৰি থাকে। সময়মতে ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা নকৰিলে বহুত ক্ষতি হয়, যেনে মূৰত ঘাঁ, অত্যাধিক খজুৱতি হয়, যাৰ ফলত ৰাতি ভালকৈ টোপনি নহয়, চুলিৰ গুৰিৰ প্ৰটিন আৰু ভিটামিন নষ্ট কৰি, যাৰ ফলত চুলিবোৰ উঠিবলৈ ধৰে। অতি বেছিকৈ ৰক্ত খালে এনিমিয়া হ'ব পাৰে। এতিয়া আহোঁ ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থাৰ বিষয়ে। নিয়মিত সদায় মাথাটো বা মূৰটো ভালকৈ চাফ কৰি ৰাখিব লাগে। গা ধোৱাৰ সময়ত শ্বেম্পু আদি ব্যৱহাৰ কৰিব লাগে। ওকণি আক্ৰান্ত মানুহৰ পৰা আঁতৰত থাকিব লাগে। চুলি সদায় গা ধোৱাৰ পিছত ভালকৈ শুকাই তেল ব্যৱহাৰ কৰিব লাগে। আৰু যিসকল মহিলা বা তথা পুৰুষৰ ওকণিৰ সমস্যা বহুত বেছি, তেওঁলোকে এই হেয়াৰ চাইল্ড ব্যৱহাৰ কৰি তেওঁলোকৰ ওকণি সহজতে আঁতৰাব পাৰিব বুলি মই আশা কৰোঁ। এইটো চাই লওক, ভিতৰত এনে এটা টেমা থাকিব। সেইটো মাথাত ভালকৈ মিক্স কৰি ঘঁহিব লাগিব আৰু 15-20 মিনিট সময়মান থাকি তাৰ পিছত ইয়াৰ ভিতৰত থকা এই চিৰণিৰে মূৰটো ভালকৈ আঁচৰাই দিব লাগিব। তাৰপিছত চাব যিমানবোৰ ওকণি আছে সকলোবোৰ ওলাই পৰিব।
এইটো হল এটা হাৰ্বেল প্ৰডাক্ট আৰু এইটো ব্যৱহাৰ কৰিলে মানুহৰ মূৰৰ কোনো ধৰণৰ ক্ষতি নহয় অতি সহজতে আপোনালোকৰ মূৰৰ ওকণিবোৰ মৰি যাব গতিকে ইয়াৰ দামো বেছি নহয় 49 আৰু এইটো উইংছ কোম্পানীৰ হয় আৰু মনুফেকচাৰিং ডেট হল 8/19 আৰু এক্সপায়াৰি ডেট 7/2022 তেওঁলোকে প্ৰডাক্টটো ব্যৱহাৰ কৰি তেওঁলোকৰ মূৰৰ ওকণি একেবাৰে সম্পূৰ্ণৰূপে শেষ কৰিব পাৰিব আশা কৰিলোঁ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে সাৰ্চ কৰিব যাতে বেলেগে লৈ শ্বেয়াৰ কৰি দিব যাতে বেলেগো দেখিবলৈ সুযোগ পায় আৰু তেওঁলোকৰ উপকাৰত আহে থ্যাংক ইউ ওয়াচিং মাই ভিডিঅ'